ৰূপহীহাটত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক'ৰোনাৰ সংক্ৰমণ। ৰূপহীহাটৰ জুৰিয়া আৰু গৰাজানত 4জনকৈ লোকৰ দেহত পুনৰ ধৰা পৰিছে COVID-19। 4জন লোকে জুৰিয়া আৰু গৰাজান সূত্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক'ভিড পৰীক্ষা কৰাত ধৰা পৰিছে ক'ভিড পজিটিভ। জুৰিয়াৰ নেপাল দে আৰু তেখেতৰ পত্নী ৰুণু দে, ইফালে গৰাজানৰ পিণ্টু মৌলিক আৰু তেওঁৰ মাতৃ পাৰ্বতী মৌলিকৰ দেহত ক'ৰোনা সংক্ৰমণ। তাৰমানে দুজন মানুহ আহিছে, মানুহজন আৰু মানুহজনৰ মাক। চিমটমেটিক মানুহজন আছিলে পিণ্টু মৌলিক নামৰ। মানুহজন অলপ জ্বৰ আছিলে আৰু ডিঙিৰ বিষো আছে, কাহ আছে, এনেকৈ কৰি তাৰপিছত বাইদেউক দেখালোঁ, বাইদেউ ৰেড টেষ্ট দিলে। মানুহজনক টেষ্ট কৰিলোঁ, মানুহজন পজিটিভ হ'ল। তাৰপিছত লগত মাকজনী আহিছে, তাৰ মাককো মই ক'লোঁ যে আপুনি টেষ্টটো কৰাই লওক, যিহেতু আপুনি লগত আহিছে। মাকজনীৰ নাম পাৰ্বতী মৌলিক। পাৰ্বতী মৌলিক টেষ্ট কৰালোঁ, তাইও পজিটিভ। পিছত সিহঁতে হিষ্ট্ৰীটো ল'লোঁ ঘৰত আৰু দুজন মানুহ আছে, মানুহজনৰ ঘৈণীয়েক আৰু সৰু বাচ্ছা এটা আছে। সৰু বাচ্ছাটোৰো জ্বৰ হৈ আছে আৰু মানুহজনৰ ঘৈণীয়েকজনৰো জ্বৰ হৈ আছে, আজি বোলে 4-5 দিন ধৰি। আমি এইখিনি ফৰ্মেলিটি কৰিলোঁ, পজিটিভ হ'ল, আণ্ডাৰটেকিং ফৰ্ম চৰ্ম কৰিলোঁ। এতিয়া আমি সিহঁতৰ ঘৰত কণ্টেক্ট ট্ৰেচিঙত যিটো মানে RT-PCR কৰিব লাগে, সেইটো আমি ওপৰ মহলত জনাইছোঁ। সেইটো ওপৰৰ পৰা মানুহ আহি পেলাই সিহঁতৰ ঘৰৰ বাকী মানুহখিনিৰ আৰু ওচৰত যদি কোনোবা কণ্টেক্টত আহিছে, গোটেইখিনিৰ RT-PCR কৰি আমি ৰিপৰ্টটো ওপৰলৈ ছাবমিট কৰিম। ঘৰ ক'ত? ঘৰ হৈছে আপোনাৰ হাতীপুখুৰী। আৰু এই বেমাৰীজনৰ নাম কি আছিলে? বেমাৰীজনৰ নাম আছিলে পিণ্টু মৌলিক আৰু তাৰ মাকৰ নাম আছিলে পাৰ্বতী মৌলিক। আচ্ছা, কি টেষ্টত ধৰা পৰিল পজিটিভ? ৰেপিড এণ্টিজেন টেষ্ট বুলি কয়, ৰেড টেষ্ট বুলি কওঁ আমি। সেইটো টেষ্টত পজিটিভ ধৰা পৰিছে। এতিয়া ধৰক আপোনাৰ সিহঁতো ধৰা পৰিলেই, এতিয়া বাকী ফেমিলি মেম্বাৰখিনিৰ RT-PCR টেষ্ট কৰা হ'ব। হয়, আমাৰ ইয়াতে এটা কেছ আছে, কেছ এটা পাইছোঁ। ফাৰ্ষ্টৰটো পজিটিভ ওলাইছে, তাৰপিছত তেখেতৰ মাককো আমি চাইছোঁ, তাৰ মাককো পজিটিভ পাইছোঁ। তো আমি গোটেই ফেমিলিটো ট্ৰেছ কৰিম। এতিয়া আপোনালোকে কি পদক্ষেপ লৈছে এই দুজনৰ কাৰণে? জনাৰ কাৰণে এতিয়াতো সিহঁতে ঘৰত যাব, ঘৰত আইচলেট হৈ থাকিব। আমাৰ ওপৰত আমি জনোৱা হৈছে, তাৰ পৰা মানুহ পঠাব RT-PCR কাৰণে। তাৰপিছত সিহঁতৰ গোটেই ফেমিলিটোকে আমি ট্ৰেছ কৰিম।